চাওক গাইজ শ্যামকানু ভেলাঘৰটো ইমান ধুনীয়াকৈ জ্বলিছে গাইজ আজি ইয়াত শ্যামকানু ডিজাইনৰ এক অনন্য ভেলাঘৰ ইয়াত বনাই থকা হৈছে আপোনালোকৰ মতে এই শ্যামকানু ভেলাঘৰটো জ্বলাব লাগে নে নালাগে কমেন্ট কৰি নিশ্চয় জনাব নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক মোৰ গাঁওখনলৈ লৈ আহিছো ইয়াত আজি এটা বিশেষ কাম চলিছে গাইজ আজি ইয়াত শ্যামকানু ডিজাইনৰ এক অনন্য ভেলাঘৰ ইয়াত বনাই থকা হৈছে আহক আজি মই আপোনালোকক এই সৃষ্টি দেখুৱাও এই ভেলা ঘৰটো প্ৰায় সম্পূৰ্ণ হ'লহি গাইজ এই ভেলা ঘৰখনত কাম চলিছেও এতিয়া গধূলি হৈ আহিল আজি ইয়ালৈকে মই ঘৰলৈ যাওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভেলাঘৰ বনোৱাৰ দ্বিতীয় দিন গাইজ শ্যামকানু ভেলাঘৰটো এতিয়া প্ৰায় সম্পূৰ্ণ হৈছেহি গাইজ আহক মই আপোনালোকক ভিতৰৰ পৰা দেখাওঁ গাইজ শ্যামকানু ভেলাঘৰটোৰ ভিতৰটো কিমান পোহৰ আৰু সুন্দৰ লাগিছে গাইজ আপোনালোকৰ মতে এই শ্যামকানু ভেলাঘৰটো জ্বলাব লাগে নে নালাগে কমেন্ট কৰি নিশ্চয় জনাব The next day. নমস্কাৰ গাইজ আজি মই শ্যামকানু ভেলাঘৰটো জ্বলাবৰ কাৰণে এজন বিশেষ মানুহক মাতিছো সো চাব নেকি কোন হয় এই মানুহজন গাইজ চাব পাৰে আমাৰ ওচৰলৈ আহিছে BRB Bishnu 76 গাইজ কি খবৰ আশা কৰো যে সবে ভালে হ'ব মই BRB বিষ্ণু আজি মই শ্যামকানু ভেলা ঘৰ জ্বলোৱা শুভযাত্ৰা মই নিজে আগবঢ়াম সো আহক গাইজ এতিয়া আমাৰ বিষ্ণুৱে ভেলাঘৰটোত জুই লগাই আছে চাওক গাইজ শ্যামকানু ভেলাঘৰটো ইমান ধুনীয়াকৈ জ্বলিছে গাইজ ভিডিঅ'টো কেনেকৈ লাগিল কমেন্ট কৰি জনাব